না আটা 1 কেজি দিয়কচোন ও আউটেৰা নাই ও কানা মেকৰিয়া নামত গৈছে ও তো খাই আটা মানে খা আটাৰ কথা কৈছো খা তো খাই আটাৰ কথা কৈছো নাখাম তো হাত দোকানৰ আটা মই ও দাদা কি সাবান আছে দিবচোন চাবন লাগে হেল্ল' কেই টাকা 20 টাকা কালি দেউতাই 10 টাকা নিছে আজিকালি দাম বাঢ়ছে এ হলি পৰদিনা নিম দিয়ক থৈ দিয়ক নালগে হে প্ৰভু 10 টাকা হলি নিম আৰু ওইকে স্কিল গমে বনাই গৈ আজি কেনকে বেল গলি কেনকে মানে আন্ডাৰ মেট্ৰিক পাই কৰিব হয়তো জানা হলি জানো তো তুই মোক পেমেন্ট দিন লগে পালে আজি লগি গমে নাপাও সঁচাই তো হলি মই এটা প্ৰশ্ন কৰিম যে কর পারবি না উত্তর দিবা পাৰিমে 29 বছৰে মই এইবিলাক কাম কৰিলো আৰু তুই মোক প্ৰশ্ন কৰাৰ কথা কি কয় 29 বছৰে ওই দে হলি প্ৰশ্নটো দে তই কিন্তু ইংৰাজী অনুবাদ কৰিব লাগিব এ কৰিমে ইংলিছ এৰাবিক চুপৰি মই অনুবাদ কৰিব জানো সঁচা সঁচাতে সৌ নিগনিটো বেদখন গুটি আছে হাও ইংৰাজীত এই সৰু সুৰা প্ৰশ্ন মোক সোধা এই প্ৰশ্নটোতে উত্তৰ দিছ এই আই নৰু দে বেলেগ প্ৰশ্ন সুধে ময়ো কিয় নৰা তই বোলে এ নৰু দে আন্ডাৰ মেট্ৰিক হলিও বুলি পাৰিম না সঁচাই নাই সঁচাইতো আবে মই কওঁ দে that is a rap